নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সুপ্ৰভাত আপোনালোকক। এতিয়া আমি ঘৰমুৱা হৈছোঁ। ভিডিঅ'টো আগলৈকে চাই থাকিব। এয়া ঘৰ আহি পায়ে আমি ৰেডি হৈ পেলাই এখন নিমন্ত্ৰণ আছিলে, তালৈ বিহু মেলালৈ আমি ওলালোঁ। এয়া আমি গৈ আছোঁ। এয়া পামগৈ আৰু এয়া চাওক প্ৰকৃতিক সৌন্দৰ্য। এয়া পাইছোঁহি। জেগাটো আমি এতিয়া নকওঁ, কিন্তু ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিজে গম পাব যে আমি কোনটো জেগালৈ আহিছোঁ। এয়া কাৰ্বি ব্লকৰ পাৰ্কলৈ আমি গৈছিলোঁ। এয়া কিমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছেই। ইয়াত আপোনালোকে আহি উপভোগ কৰিব পাৰে, মনৰ শান্তি আপোনালোকৰ হ'ব। এপাক যাব আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সৈতে, বৰ ভাল লাগিব। ৰঙীন কৰি তুলিছে এক ৰঙালী বতৰ, ৰঙালী বিহু। আৰু ইয়াতে অসম মহিলা কবি মঞ্চৰ এটি শাখা বিশ্বনাথ চাৰিআলি মহিলা কবি মঞ্চই এখন বিহু অনুষ্ঠান এভাগ আয়োজন কৰিছিলে। ইয়াত দেখিছে সৰ্বানীহঁত আহিছে আজি। সৰ্বানী বৰাৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তাই ইয়াতে মাজে মাজে আহে, আমাৰ ষ্টুডেণ্ট। আৰু এই ঠাইখিনি আচলতে সৰ্বানী, তাইক আমি কি বুলি কওঁ সেইটো মই নকওঁ। এই ঠাইখন আচলতে আমি বিশ্বনাথ কলেজে এটা ব্যৱস্থাপনাৰ মাজেৰে চলাই আছোঁ। আৰু ইয়ালৈ আহি বহুতে ভাল পায়, আপোনালোকেও ভাল পাব। গতিকে মাজে মাজে আহিব। ইমান উৎসাহ দিয়াৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। ধন্যবাদ।